শগুনে খাৱা হাত সোনকালকে দাউৰি যা। আমাৰ মাজত ব্ৰইলাৰ বেপাৰী উপস্থিত হৈছে আহি। হেলিকপ্টাৰ পৰা লেণ্ড কৰি আছে। সোনকালকে দাউৰি যা। তেওঁ আদৰণি কৰবি যা, সোনকালকে যা। শগুনে খাৱা হাত শান্ত হৈছিল অলপ আৰু বন্দুকবিলাক সামৰি থৈ দি এইটো কোনো আতংকবাদী নহয়, মোৰ বন্ধু ব্ৰইলাৰ বেপাৰী। তোমালোকৰ বন্দুকবোৰ সামৰি থৈ দিয়া। মই ব্ৰইলাৰ বেপাৰী, মই পাৱৰা বেপাৰী। দোষ এটা কথা কৈছোন, পাৱৰা বেপাৰত কিমান লাভ হয়, মই দেখোন ব্ৰইলাৰ বেপাৰত টিচকিবাৰে পৰা নাই। দোষ পাৱৰা বেপাৰত লাভ আছে, কাৰণ পাৱৰা বেপাৰ কৰিলে নহ'ব, পাৱৰা বেপাৰত খৰচ পাতি বহুত আছে। আমি সেইমতে খানা পানী দানা চব দিওঁ। দোষ তেতিয়াৰ পৰা বাহিৰতে কথা পাতি আছো, ঘৰৰ ভিতৰত যাৱা অলপ। দোষ বাহিৰতে বহুদে, এতে ভাল হ'ব। প্ৰকৃতিৰ মুক্ত বায়ু সেৱন কৰি অলপমান কথাকে আলোচনা কৰোঁ। এটা কথা কৈছোন, পাৱৰা বেপাৰ কৰিবৰ কাৰণে প্ৰথমতে তোমাক কোনে বল দিছে, কৈ যা উত্তৰ। দোষ পাৱৰা বেপাৰ কৰিয়ে তুমি ইমান ডাঙৰ ডাঙৰ ঘৰ বনাইছা, মই সেইটোহে আচৰিত হৈছোঁ। কাৰণ মোৰ ব্ৰইলাৰ বেপাৰীৰ একোৱে লাভ নহ'বই। এই কুকুৰকেইটাক পুহি থাকোঁতে মোৰ জীৱনটো বেছি শেষ হৈ পেলাই।